বৰ্তমান আছোঁ সেইডোখৰ জেগাত যোনখিনি জেগাৰ পৰাই বানপানীৰ উৎপত্তি হৈছিলে। আমি আছোঁ এতিয়া বৰ্তমান নেপালী খুঁটি, আৰু ইমান দিনে আমি বান সাহাৰ্য দি আছিলোঁ, খোৱা বস্তু নি আছিলোঁ, কাপোৰ কানি নি আছিলোঁ, আপোনালোকেতো দেখিয়ে আছিলে। আৰু আজি আহিছোঁ আমি কিছুমান নথকা মানুহক ঘৰ বনাই দিবলৈ। গতিকে আমি 100ৰো অধিক বাঁহ লৈ আনিছোঁ গাড়ীত, আৰু যিমানখিনি পাৰোঁ আমি ঘৰ বনাই দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া আছোঁ মই নেপালী খুঁটিৰে এটা পেট্ৰল ডিপোত। এতিয়া মোৰ পিছফালে যোনখন গাড়ী আছে সেই গাড়ীখন নেপালী খুঁটি পথাৰৰ মাজত উভতি পৰি আছিলে। আমাৰ আহোঁতে অলপমান টাইম লাগিলে, আৰু আহি পেলাই ভিতৰত দেখিছোঁ এটা দুখ লগা বুলি ক'লে আচলতে নহ'ব, দুখ লগাৰ লগতে এটা বহুত ভয়ংকৰ দৃশ্য দেখিবলৈ পাইছোঁ। আপোনালোকে চাওক এবাৰ ইয়াত অৱস্থাটো কি হৈ আছে। ইয়াত আছিলে এটা ঘৰ, আৰু ছাইডতে আছিলে এটা গোহালি য'ত বহুখিনি জাৰ্চি গৰু আছিলে। আৰু ইয়াত এতিয়া ভগা ঘৰ, টিং, তাৰপৰা ছাইডত পৰি আছে এতিয়া বেটেৰী ৰিক্সাৰ পৰা আদি কৰি বাইক, স্কুটি, সেইবোৰ বাহিৰে এতিয়া একোৱে নাই ইয়াত। আৰু ইয়াক চাওক, ই হ'ল কাঞ্চা, ঘৰ, বন্ধু সকলোখিনি উটুৱাই লৈ গ'ল মানে। কিন্তু ই পলাই নগ'ল, ই মালিকৰ লগতে থাকিলে। আৰু এইখনে হৈছে সেইখন নদী, যোনখন নদী পানীৰে সকলোখিনি শেষ কৰি পেলালে। এতিয়াও আমি নেপালী খুঁটিতে আছোঁ। না মানুহ আছে, না জীৱ জন্তু আছে, একদম মানে শ্মশান সদৃশ পৰিৱেশ, এক ভয়ংকৰ পৰিৱেশ। মানে মই বুজাই ক'ব পৰা নাই, এনেকুৱা লাগিছে নহয় মনটো। না জীৱ জন্তু আছে, না মানুহ আছে, না কাপোৰ কানি আছে। আৰু মানে যোনখিনি মানুহ জীয়াই আছে সেই মানুহখিনিও না ঘৰ দুৱাৰ আছে, না কাপোৰ কানি আছে। মই বুজাব পৰা নাই। আমি যিমানখিনি পাৰোঁ নথকা মানুহখিনিক ঘৰ দিবলৈ চেষ্টা কৰিছোঁ, কিমানখিনি পাৰোঁ নাজানো। আমি কৰিয়ে আছোঁ আৰু কৰি যাম।